হাই ফ্ৰেণ্ডছ, এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ সৰু কিবা এটি লৈ আহিছোঁ। বহুত দিনৰ মূৰত আহিছোঁ। আচলতে ইমান দিনে মই ভিডিঅ' দিব পৰা নাছিলোঁ, বিশেষ এটা কাৰণত আপোনালোকৰ লগত যোগাযোগ ৰাখিব পৰা নাছিলোঁ। আজি আহিছোঁ, তো কিনো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, তো ব'লক চাওঁ। আজি আপোনালোকৰ মাজলৈ এটি সৰু চাটনি ৰেচিপিয়ে লৈ আহিছোঁ। এয়া শুকান মাছ কেইজনীমান লৈছোঁ, আদা নহৰু লৈছোঁ, এইফালে মান ধনিয়া, এটি ভোট জলকীয়া, এই সকলোবিলাক এটা মিক্সিত মিক্স কৰি লওঁ। এয়া দেখিছেনে বাৰু, মই সকলোখিনি মিক্সাৰত কি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। সকলোখিনি কি ধুনীয়াকৈ মিক্স হৈ গৈছে, কিন্তু মই বেছি গুড়ি কৰা নাই। আপোনালোকৰ নিজৰ ওপৰত কথা, কিমান মিহিকৈ খায়, কিমান গুড়ি কৰি খায়। আপোনালোকে কেতিয়াবা এনেকৈ খাইছেনে বাৰু? যদি খোৱা নাই খাই চাবচোন, কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব, কিন্তু কমেণ্ট বক্সত মোক জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদিহে আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি প্লিজ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই, আজিলৈ ইমানেই।